নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। এতিয়া আমি গৈ আছোঁ অনন্ত আশ্ৰমলৈ। এয়া মা ওলাই আহিছে, আপোনালোকক দেখাই আছোঁ। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰক। আহি আছোঁ মায়ে মই ফাইনেলি অনন্ত আশ্ৰম পাই গ'লোহি। এয়া অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু স্কুটি এখন গেটে দিয়ে সোমাই যাব লাগিব। এইখনেই হৈছে শ্ৰী শ্ৰী অনন্ত আশ্ৰম, যাৰ মহিমা opaar। এতিয়া আমাক চাহ খাবলৈ দিছে বিস্কুটৰ সৈতে। এই ভাগ হৈছে মণিকূট ভাগ, আৰু এই আশ্ৰমখন আমাৰ বহুত বিশ্বাসৰ। সময় পালে মই আহোঁৱেই ইয়ালৈ। দবা বজাবৰ কাৰণে সেৱা আগবঢ়াইছে। শাস্ত্ৰ পঢ়িবৰ কাৰণে আজ্ঞা বিচাৰি সেৱা আগবঢ়াইছে। এতিয়া গাৰ নোম শিয়ৰি উঠা এভাগ প্ৰাৰ্থনা। এতিয়া সেৱকে সেৱা আগবঢ়াব। পাঠকে পঢ়ি আছে আৰু লগতে শাস্ত্ৰ ভাঙনিও কৰি আছে। শাস্ত্ৰ পঢ়া হৈ গ'ল। এতিয়া প্ৰজ্বল দিছে। এতিয়া হেল্ল' গাইজ,
এতিয়া শাস্ত্ৰ পঢ়া হৈ গ'ল আৰু অকণমান বোলো আপোনালোকক পৰিৱেশটো দেখাওঁ বুলি আহিলোঁ। চাওকচোন ইমানেই ভাল লাগে মানে ইয়াত আহি। আগতে আমি সৰুতে এই টেঙাজোপা তলতে মানে আমি প্ৰাৰ্থনাও কৰোঁ আৰু ইয়াত শৰাই দিওঁ। শৰাই দি ইয়াতো কেতিয়াবা দিওঁ আৰু তাতো দিওঁ, নিজৰ ইচ্ছা ক'ত দিয়ে আপোনাৰ। আৰু সেইফালে আছে শিৱ মন্দিৰ, আপোনাৰ নিজৰ ইচ্ছা আপুনি কেনেকৈ আহে। আৰু এই ঔটেঙাজোপাৰ ইমানেই মহিমা আছে মানে আগতে আমি যেতিয়া কওঁ ন সেই ভগৱান ঔটেঙাতে শৰাই দিয়া বুলি ক'লে মানে কেতিয়াবা সৰি যায়। যদি শুদ্ধ মনে আপুনি বিচাৰে তেতিয়া নিশ্চয় পাব মানে। সেই ঘৰটো যে দেখিছে এইটোত ৰন্ধা বঢ়া কৰে। পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। প্ৰসাদ বিতৰণ হৈছে এতিয়া। এতিয়া ঘৰলৈ যাব ওলালোঁ ভগৱানৰ আশীৰ্বাদ লৈ। ফটো কেইখনমান মাৰিছিলোঁ, আপোনালোককো দেখালোঁ। এতিয়া ৰেডি হ'লোঁ, ধেমাজিৰ পৰা আহোঁ, মাজুবাহঁতৰ ঘৰত যাওঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ আৰু লগ পাই আছোঁ অন্য এটা ভিডিঅ' লৈ। জয় আই অসম।